কুক উইথ মাহৰ দালি আৰু এইপিনে আছে আপোনাৰ পৰ্ক ফ্ৰাই। হেল্ল' ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি আমি গৈ আছোঁ চাংছ ৰিজৰ্টখনলৈকে, য'ত বহুতৰে ভিডিঅ' ফটো দেখি আছিলোঁ আজিলৈকে, আৰু আমি কেতিয়াও যোৱা নাছিলোঁ তাত। আজি আমি গৈ আছোঁ তাত। জিন্তু, কাৰ্তিক, মই আৰু অভিলেখ। বলক তাত লগ পাই। আহিবিলাক আমাৰ জিন্তু ভাইহঁত এই দুটা ব্লেক হৈ আহিছে আৰু আমি দুটা হৈ আহিছোঁ হোৱাইট। আজি মানে কালাৰ কডিং হ'ল। মানে কি জানা না, আমি কাপোৰ নিজে হয় দে আৰু হাজাৰ কাপোৰ কলা হলে মনটো কিন্তু আমাৰ বহুত বগা হয় না। আমাৰো বগা, তোমাৰ এনেও বগা। আমি আহি পালোঁ এতিয়া চাংছ ৰিজৰ্ট। এতিয়া আমি সোমাওঁ, কি কৰিব লাগে চাওঁ, আৰু সোমাই পিনে আপোনালোককো দেখাই আছোঁ ৰিজৰ্টখন কেনেকুৱা ভিতৰৰ পৰা। এয়া ৰাস্তাটো অকণমান ঠিক কৰিলে বাকী চব ঠিকে আছে বাৰু, মানে এতিয়ালৈকে। বৰ্তমান চাংছ ৰিজৰ্ট। আমাৰ লগত আছে কাৰ্তিক বাবু। কেনেকুৱা লাগিছে আহি? মজা লাগিছে, ফৰেন আহন ফিল লৈ আছে একদম। হয়, তোমাৰ ফৰেন যেন লাগছে নেকি? আৰু তোমাক ফৰেন যেন লাগি আছে আৰু দাদাক ফৰেন যেন লাগি আছে। আমাৰ পিছফালে থাকা বহুত দলিতো আৰু এই কিবা ক'ব হচ্ছে। এই বতৰটো যে হামেকা কছিকে জানা কিবা পাল গৈছিল ময়ূৰ আহিছে আজি তোমাৰ লগত। কাৰ্তিকৰ বাহন ময়ূৰ। তোৰ বাহন নহয় ৰম দে তোমালোকৰ এতিয়া আহি পিনে কেনেকুৱা লাগি আছে কোৱা? ভালে লাগি আছে, কাৰণ কিয় কওকচোন? কিয় বা? ছোৱালী বহুত আছে। কিবা বেলেগ তাৰ বাহিৰে? তাৰ বাহিৰে এইটো মূৰৰ শিং আছে, মাথা আছে। কয়া এইটো পৰত এইটো ইয়াতে বাঘৰো মাথা আছে, খাই দিব পাছা। মই এটা কথা কওঁ, ই যোনটো লেভেলত এখন ৰিজৰ্ট ভাল বুলি কৈছিল সেইটো লেভেলত নহয়। তই কিবা কবি বেচেৰা হেলমেট চেলমেট লৈ অৱস্থা খাই। মোৰ এখনে ভাল লাগছে। কোনখানে? আজি বোলে আমাৰ বেটা কেইটা ইটা ড্ৰোন উৰাব। দে আৰ বঢ়িয়া। কাই উৰাব নো? চবে উৰাবা। যদি কিবা হয় নহয় ড্ৰোনখনৰ, গোটেইকেইটাৰ কিডনী কেইটা লাগব মোক। বেলেগটো লাগব, নহব দাদাই। কিন্তু কাৰ্তিকত দুটা আছে ন? এই নালগে, কাৰ্তিকত এটা ল'ব লাগিব। এনেকে নহব। যদি ড্ৰোনখনৰ কিবা হয় দাদা আহি পিনে মোক খাই পেলাব। ড্ৰোন উৰাম বুলি আমি ইমান হেঁপাহ কৰিছিলোঁ, কিন্তু আনফৰ্চুনেটলি নুৰে, কাৰণ এইটো আপোনাৰ আনঅথৰাইজড এৰিয়া হয়। আপোনাৰ এৰোপ্লেনৰ কি কয় এয়াৰপৰ্ট এৰিয়া হৈ গ'ল, গতিকে নুৰে। আৰু সেইকাৰণে আমাৰ জিন্তু বাবাই কিন্তু উৰাইছে হাতেদি। নৰে উৰবাই লাগিব। মই ক্লিপটো লগাই দিম এতে। ইয়াৰ পৰা এজনী ছোৱালী তোমাৰ নেকি? ভাল লগা নাই। ক'ত গেলে এইটো? মই বেলেগ চাব পাৰি না? পাৰি যদি ভাল লাগে। আগত দেখি কোনোবা যদি ভাল লগা আছে না, তিনিটা লাগিব না? তিনিটা আপা আছে আৰু মোৰ কাৰণে এটা আপা চালি হ'ল। ভালছে পাম না এইটো। কেমেৰাত একদম বঢ়িয়া ব্লেক এণ্ড হোৱাইট হৈ যায়। কাপোৰ আমাৰ ব্লেক এণ্ড হোৱাইট। কাপোৰ ব্লেক এণ্ড হোৱাইট। মুখখন হৈ দিয়ে একো নহয়। মোৰ মায়ে মোক নিজে কয় তই কলা বুলি, আৰু তই মোক ঠগাব আহিছা। সৰুতে কি কয় জানা? সেনকে নকবি ৰচোন, নকবি লাজ দিব। তুমি ইমান বগা, ই ইমান কলা, ই কয় তই কিয় জন্ম দিছিলে কলা কৰি পেলাই। আমাৰ ইয়াতে চাংছ ৰিজৰ্টৰ গেম জোন। ইয়াতে বাস্কেটবল আছে, শ্লাইডাৰ আছে, ঝুলনা আছে, আৰু কি আছে ইয়াতে? বেডমিণ্টন। খেলিবা নেকি অকণমান? মই ৰ'বা না, তোৰ লগত একবাৰ বেডমিণ্টন ট্ৰাই কৰি চাওঁ। আজিলৈকে তোমাৰ বাস্কেটবল লাৰিও পোৱা নাছিলোঁ, খেলাটো দূৰৰ কথা। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাওঁ, নাহিব। বেলেগটো কাম কৰিব লগা নাই, গতিকে আমি ঝুলনাই ঝুলি আছোঁ বৰ্তমান। ঝুলব নেকি কোনোবাই? ৰিজৰ্টত আমাৰ ল'ৰাকেইটাই বাস্কেটবল খেলিব আহিছে।
আৰু বেহেনো আমি চালোঁ ৰিজৰ্ট এইখিনিয়ে আছিল আৰু বেছি বিশেষ একো নাই তো আমি এতিয়া ইয়াৰ পৰা ওলালোঁ এতিয়া আমি যাওঁ অকণমান কপিলীলৈকে তাতে গৈ পিনে চাম আৰু ঝৰ্ণাটো ঝৰ্ণাই চাই আছোঁ আৰু এইকেইদিন গৰমৰ দিন ঝৰ্ণাৰ এয়া আমি এণ্টাৰ কৰিলোঁ এতিয়া কপিলী সেইদিনাখনে আমাৰ কপিলীৰ ভিডিঅ'টো আধা থাকি গৈছিলে আমি সোমাব পৰা নাছিলোঁ বহুত মানুহ থকাৰ কাৰণে কিন্তু আজি আমি যামেই যাম 4:30 বাজি গ'ল আৰু এতিয়াহে আমি কপিলী আহি পালোঁ মানুহে এতিয়ালৈকে যাব ওলালে চাগে আৰু আমি এতিয়া এণ্টাৰ কৰিছোঁ ৱাও তো এয়া য'ত পাৰ্ক কৰে গাড়ী আৰু এই ৰাস্তা দেখি পিনে আমাৰ বাবুহঁত ৰখি গ'ল নিবি আহি বঢ়িয়া লাগছি মই ইংলিছত কিবা কৈ দিয়াচোন তুমি This is Kopili, this is waterfall. Okay, and this is আমি নেকি This is আমি তিনটা. Sorry, side. সাইড ও ভাই গন্তিও নাজনে তিসা Because I am from America. হা বৰষুণ দিব জোৰকে তো আমি এতিয়া আহি পালোঁ ঝৰ্ণাৰ ওচৰত বহুত বেছি বঢ়িয়া এই ৰিজৰ্টখনতকৈ ইয়াতে বহুত বেছি বঢ়িয়া কাৰণ এইখন নেচাৰে বনাইছে একদম তো জিন্তু ভাই কেনেকুৱা লাগিল আহি কেনে ভালে লাগিল আমি যে লগতে ৰিজৰ্ট এখনত গৈছিলোঁ তাতকৈ বহুতখিনি ভাল লাগিছে কাৰণ নেচাৰেল বস্তুখিনিৰ ফিলটোৱে বেলেগ হয় না সেইটোৱে কথা আৰু এই খুৰীটো কৈছিলে মনত আছে না এই ভাইটি ইয়াত কিবা খাই যায় বোলে আহি কেনে 2 টকাৰ বস্তু নাখালে বোলে খাব লাগে দেচোন এইটো হেৰি সৰু সুৰা বিজনেছ পেটে নামানিলে কি কৰিবা আৰু উপায় নাই পিছে নেক্সট লোকেশ্যন কি বুলি ভাবিছা নেক্সট লোকেশ্যন তুমি কিবা খাবা যাম এতিয়া খাব যাবা বেলেগ নেক্সট লোকেশ্যন তুমি যে ক'লা কিবা জাগাৰ নাম বঢ়িয়া অ খামৰেঙা ভাবছো কি হয় ঠিক নাই খাব যাম মানে আমাৰ এটা প্লেন ঠিক হৈ আছে সেই কি কয় তোমাৰ এইটো মায়ঙত ডেঞ্জাৰাছ ব্লগ এটা আহিব তন্ত্ৰ মন্ত্ৰ যিহেতু আমাৰ এখন ৰাজ্য বুলি কোৱা আছিল আগতে তো বিৰাট ডেঞ্জাৰাছ ব্লগ আহিব কি কিমান ডেঞ্জাৰাছ কিবা মই ছাগলী বনি যে মন্ত্ৰ মাৰি কেনে কি কহে নবনাবা মই অলৰেডি ছাগাল আৰু কিমান ছাগাল বনিম তুমি ছাগলী নহয় তুমি বেটাৰী তোমাৰ বেষ্ট ফ্ৰেণ্ড পানী হেল্ল' গাইজ আমি এতিয়া আহি পালোঁ আমাৰ লোকেল ধাবাত আমি অৰ্ডাৰ দিছোঁ আপোনাৰ মুগ উইথ মাহৰ দালি আৰু এইপিনে আছে আপোনাৰ পৰ্ক ফ্ৰাই আৰু এয়া অসমীয়া থালি আমি 4টা অৰ্ডাৰ দিছোঁ আৰু বোলে গাহৰি লাগেই ইয়াক খাম দেই আৰু কিবা বেলেগ হ'ব নেকি গাহৰি মেইন নেকি আমি বেয়া বস্তু নাখাওঁ বেয়া বস্তু নোখোৱা তো আমি খাই বৈ এতিয়া ওলালোঁ এতিয়া যাওঁ নিজৰ ঘৰে ভাল লাগিল আহি পিনে আকৌ লগ পাম সকলোকে সেই আশাৰে আজিলৈ বাই বাই কাৰ্তিক টাটা বাই বাই টাটা